সো এতিয়া আমি পালো আপোনাৰ জয়পুৰ ৰেইন ফৰেষ্ট আইবি বাংলা। তো এইটো আপোনাৰ বনোৱা হৈছিলে 2010ত বনোৱা হৈছিলে। তো বলক এতিয়া আমি জয়পুৰ আইবি বাংলালৈ যাওঁ বলক। ইমান ধুনীয়া ঠাইডোখৰ ভিতৰত সোমাবলৈ অনুমতি নাই। দোস্ত আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। কৰিয়ে দিয়ক আৰু ছাবস্ক্ৰাইব। চ' এতিয়া পালোঁ জয়পুৰ ডেলি বজাৰ। এইখন হ'ল জয়পুৰ বৰষাৰণ্য। ৱেলকাম টু জয়পুৰ ৰেইন ফৰেষ্ট গেট। দিহিং পাটকাই ভিডিঅ'টো আহিব সোনকালে। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই গছখিনি দেখি গম পাইছে হলং গছ। ঠাইখনৰ নাম হ'ল হলংবাৰী আৰু যদি আগলৈ যায় তেন্তে নামচাং পাব। আগত বহুত হাতী ওলাই লেকিন নামচাং ঠাইডোখৰ বহুত ইণ্টাৰেষ্টিং ঠাই হয়। এদিন দেখুৱাম আপোনালোকক। চ' গাইজ এতিয়া গৈ থাকোঁ, কাৰণ ইয়াত হাতী ওলায়ে থাকে মানে। এইখন নদী হ'ল বুঢ়ীদিহিং নদী। ইমান ধুনীয়া ঠাইডোখৰ। চ' গাইজ এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। যদি কিবা এটা ভুল হ'ল তেন্তে ক্ষমা কৰি দিব।